আচ্ছা আচ্ছা ছাৰৰ কুইজ বহুতে ক'লে যে ছাৰৰ ল'ৰাই কুইজ কৰে নেকি ল'ৰাই কুইজ কৰা নাছিল কিন্তু বোৱাৰীয়ে কুইজ কৰে আগতেও কৈছে অভ্ৰদাৰ বহুত কুইজ তেওঁ জিকিছে তেখেতে জিকিছে সেই বিষয়ে আমি কথা পাতিম কুইজৰ শেষত ধন্যবাদ জনাইছোঁ আৰু এজন ব্যক্তিক আমি সম্ভাষণ জ্ঞাপন কৰিব লগা আছে একেলগে শেষ কৰি লৈছোঁ অচিন্ততা বিৰক্ত হৈছে কিজানি অলপ হ'লেও উপায় নাই কুইজ হৈ থাকে কুইজ প্ৰতি বছৰে হৈ থাকিব সেইজন ব্যক্তি হৈছে সঞ্জয় যে সঞ্জয় নিচিনা সঞ্জয় মানে কেনেকুৱা আমি সকলো কুইজত যাব নোৱাৰোঁ আজি ইয়াত বহুত কুইজাৰ নাই কিন্তু ঘৰত থাকি কুইজখন উপভোগ কৰিবলৈ সুবিধা পাইছে দিলীপ বৰা ছাৰৰ আমি ভিডিঅ' কৰিব নাৰাখিলোঁ আমাৰ ভাবেই নহ'লে কিন্তু আজিকালি ইয়াত উপস্থিত নথকা মানুহেও ঘৰত বহি কুইজখন পাব ইউটিউবত পাব ক'ত পাব লাইক কুইজ ৱৰ্ল্ড বুলি এটা ইউটিউব চেনেল আছে কাৰ আছে গাজিউৰ ৰহমান মই গাজিউৰৰ সন্মুখলৈ আহিবলৈ জনাইছোঁ গাজিউৰৰ অগাও কৃষ্ণৰ তৰফৰ পৰা আৰু আগৰ তৰফৰ পৰা এখন গামোচা আৰু এটি মেমেণ্টৰে সম্পাদন জনাব গাজিউৰ তেওঁ কোনো স্বাৰ্থ তেওঁ ভবা নাছিল যে মই কেতিয়াবা এনেকুৱা ধৰণৰ কাম বহুত ইউটিউবাৰ আছে কিবা আছে ইউটিউবাৰ বুলি চিনাকি দিয়াও নাছিল তেওঁৰ কথা হ'ল যে মই কুইজ ভাল পোৱা নাই কুইজ কৰিছোঁ তেওঁ মই প্ৰথম লগ পাইছিলোঁ মহাশিৱৰাত্ৰিৰ এখন কুইজত আমাৰ গাঁৱত হৈছিল কুইজখন দিলীপ দাও আছিল তাত তেওঁ অডিয়েঞ্চৰ উত্তৰ দিছিল সেই কুইজৰ নিচিনা তাত প্ৰথম লাগিছিল তাৰপিছৰ পৰা কি হ'ল তেওঁ কুইজলৈ যোৱা কৰিলে কুইজ চাই ভাল পায় পিছত আৰিকুচিত যোৱা 2 বছৰ আগত আমাৰ পূজাত এটা অনুষ্ঠান হয় হালধি তোমাৰ নাম পিছদিনা মোৰ হোৱাটছএপত ভিডিঅ' আহিছে দেখিলোঁ গাজিউৰ কি ভিডিঅ' গোটেই কুইজখন ভিডিঅ' কৰিলে ডেট ৱাজ দ্য বিগিনিং তাৰপিছত তেওঁৰ মনত সোমাই গ'ল যে মই গোটেই কুইজবিলাকত ভিডিঅ' কৰি মানে ইউটিউবত দিম তেওঁ কেতিয়াও ভবা নাই যে কিবা ইউটিউবাৰ কিবা কিবি এতিয়া ইউটিউবাৰ হিচাপে মাতি চিনাকি কৰি দিয়ে সম্ভাষণ জনাই কিন্তু তুমি গাজিউৰে হৈ থাকিবা এইটোৱে আশা থাকিল শুভেচ্ছা ধন্যবাদ জনাইছোঁ